চাপৰ টিলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা দুখনকৈ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী বাইক আৰোহী চাপৰৰ টিলাপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আঘাতপ্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ চাপৰ হস্পিটেললৈ প্ৰেৰণ কৰা হয় আঘাতপ্ৰাপ্ত লোক দুজন বিলাসীপাৰাৰ কঠালদি তৃতীয় খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে আঘাতপ্ৰাপ্ত লোক দুজন ক্ৰমে ইমানুদ্দিন মণ্ডল আৰু নুৰুল ইছলাম ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰা বাইক দুখনৰ নম্বৰ হৈছে AS 17P7150 আৰু আন এখন বাহনৰ নম্বৰ হৈছে AS 16F75 বুলি জানিব পৰা গৈছে ঘটনাস্থলীত চাপৰ চালকোছা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত হোৱা বাইক দুখন থানালৈ লৈ যায় চাপৰ টিলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা দুখনকৈ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী বাইক আৰোহী চাপৰৰ টিলাপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আঘাতপ্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ চাপৰ হস্পিটেললৈ প্ৰেৰণ কৰা হয় আঘাতপ্ৰাপ্ত লোক দুজন বিলাসীপাৰাৰ কঠালদি তৃতীয় খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে আঘাতপ্ৰাপ্ত লোক দুজন ক্ৰমে ইমানুদ্দিন মণ্ডল আৰু নুৰুল ইছলাম ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰা বাইক দুখনৰ নম্বৰ হৈছে AS 17P7150 আৰু আন এখন বাহনৰ নম্বৰ হৈছে AS 16F75 বুলি জানিব পৰা গৈছে ঘটনাস্থলীত চাপৰ চালকোছা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত হোৱা বাইক দুখন থানালৈ লৈ যায় নিউজ ডেস্ক এনি আছাম ডিজিটেল